ৰাতিপুৱা গৰম চাহ কাপৰ লগত অসমীয়া প্ৰতিদিনখন লৈ পেলাই অকণমান চাওঁ বুলি বহিলোঁ। চাওঁচোন হেডলাইনখিনিত আজি কি আছে। খানাপাৰাত গছপুলি বিতৰণ কৰিলে কালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সঁচাকৈ তেওঁ বহুত ডাঙৰ ডাঙৰ পদক্ষেপ কিছুমান লৈ আছে। 3,25,000 গছপুলি বিতৰণ কৰিছে। মানে কিমান ডাঙৰ এটা পদক্ষেপ। গুৱাহাটীখন গ্ৰীণ, অসমখন গ্ৰীণ কৰা এটা ডাঙৰ পদক্ষেপ হাতত লৈছে। তাৰপৰা দিনটো ৰাখি ফল দিছে। মোৰ ৰাখিটো কি আছে, আজিৰ দিনটো মোটামুটি চবৰে ভালেই যাব। গোটেই ৰাখিখিনি চাই কিবা এটা ভাল লাগে। মানে সৰুৰ পৰা চোৱাৰ এটা অভ্যাস আছে যে ৰাখি ফলত আজিৰ দিনটোত কি হ'ব বিৰাট এক্সাইটেড হৈ থাকোঁ আৰু দিনটো ভাবোঁ আজি এইটো পঢ়ি আহিছিলোঁ এইটোৱে হ'ব আৰু কি লিখা আছে ডিব্ৰুগড়ত এইখিনি নিউজত আৰু এটা ভাল নিউজ আহিছে দেই। হেডলাইনটো পঢ়িয়ে মোৰ ভাল লাগিছে। ভাৰতীয় শাৰী পিন্ধিলে মৰিচাছ জাপানৰ প্ৰধানমন্ত্ৰীৰ পত্নীয়ে। বাহ, এইটো এটা গৌৰৱৰ বিষয়। মানে আমাৰ ভাৰতীয় সংস্কৃতিটো বেলেগে আহৰণ কৰিছে। চাওকচোন কিমান ভাল লগা এটা কথা। বাকী এইখিনি ফটাহিল আমবাৰীত পানীৰ প্ৰব্লেম আৰু নিউজত বিভিন্ন ধৰণৰ নিউজৰ পাতকেইখন ওপৰে আজি এনেকৈ চাইছোঁ। আপোনালোকে যদি আগলৈ বিচাৰে যে মই প্ৰত্যেক দিনাই ৰাতিপুৱা 5:30, 6টা বজাত প্ৰতিদিনখন আপোনালোকৰ আগত আগবঢ়াব লাগে, তেনেহ'লে লাইক কমেণ্ট কৰি পেলাই মোক জনাব। মই নিশ্চয় চেষ্টা কৰিম। থেংক ইউ।